হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই। দেউতাৰ বাৰ্থডে কালি পাতিছিলোঁ, তাকে বোলো আপোনালোককো অকণমান দেখুৱাওঁ। এয়া মই পোলাওৰ চাউলখিনি তিয়াই লৈছোঁ আৰু মাছৰ টেঙা বনাম, তাৰ বাবে এয়া জাতিলাও বিলাহীখিনি সিজাই লৈছোঁ। আচলতে 5 ফেব্ৰুৱাৰী আজি আছিলে বাৰ্থডে। কালি যিহেতু দেওবাৰ আছিলে, সকলোৰে সুবিধা হয় দেওবাৰ হ'লে, সেইবাবে কালিয়ে সকলোবিলাক গোট খাইছিলে আৰু পিছবেলা আমাৰ ঘৰত ভাবিলোঁ সকলোৱে কালি ৰাতিয়ে ভাত সাজ একেলগতে খাওঁ, সেইবাবে কালি ৰাতিয়ে খোৱা হ'ল। কিনো বনাইছোঁ তাকে আপোনালোকক অলপকৈ দেখুৱাম আৰু দেই। এয়া ভণ্টিয়ে মাছ ধুই আছে, মই এয়া পোলাও চাউলখিনি ধুই লৈছোঁ। আবেলিৰ পৰা সকলোখিনি যা যোগাৰ কৰিছোঁ, যিহেতু মানুহ অলপ সৰহ আছিলে, 20-25জনমান মানুহ আছিলে। ওচৰ চুবুৰীয়াখিনিকো মাতিছিলোঁ। এই সপোন আহি মাজে মাজে পাকঘৰত বৰ দিগদাৰ কৰি থাকে। সি যে ৰেকৰ্ডিং কৰোঁতেও বৰ দিগদাৰ কৰে, কিবাকিবি এটা হ'লেও আপোনালোকে শব্দ শুনে চাগে, মাজে মাজে কিবাকিবি নিজে গাই থাকেহি আহি। ওচৰ চুবুৰীয়া সকলোকো মাতিছিলোঁ। দেউতাৰ বাৰ্থডেটো আচলতে প্ৰত্যেকবাৰেই পাতোঁ বাৰু, কিন্তু এইবাৰ অকণমান ডাঙৰকৈ পতা হ'ল। ওচৰ চুবুৰীয়াখিনিকো মাতিলোঁ। দেউতাই কালি 86 ইয়াৰ্ছ কমপ্লিট কৰি 87 ইয়াৰ্ছত ভৰি দিছে। তেওঁ বাৰ্থডেটো পাতিলে ভাল পায় আৰু, সেইবাবে ভাবিলোঁ এইবাৰ সকলো যা যোগাৰখিনি মই কৰিলোঁ, কৰি বোলো ওচৰ চুবুৰীয়াখিনিকো মাতি ভালদৰে বাৰ্থডেটো এইবাৰ পাতোঁ। এয়া মই পোলাও চাউলখিনি ভাজি আছোঁ, এই ভণ্টিৰ লগতো কিবাকিবি কথা পাতি আছিলোঁ। পাকঘৰটো দেখিহে খালি আপোনালোকে নাহাঁহিব দেই, আমাৰ মডুলাৰ কিটচেন নহয়, শহুৰ দেউতাই বনোৱা ঘৰ। 1950তে বনাইছে দেউতাই এইটো ঘৰ। এতিয়াও ধুনীয়াকৈ চলি আছে, ভাঙিব লগা হোৱা নাই বাবে ভঙা নাই আৰু। পিছতে বনাবলগীয়া হ'লে বনাব লাগিব আৰু ভালকৈ। এতিয়া এনেকৈয়ে চলি আছোঁ আৰু। আলহী দুলহী আহিলে আগতীয়াকৈ যদি যা যোগাৰখিনি কৰি থোৱা হয় ভাল লাগে আৰু। আলহী আহিলে পিছত বহি অকণমান কথা পাতিব পাৰি আজৰি হৈ থাকিলে, সেইবাবে আবেলিৰ পৰা সকলোখিনি যা যোগাৰ লাহে লাহে কৰি আছোঁ। পোলাওখিনি ভাজোঁতে যিহেতু সময় বহুত লাগে, সেইবাবে প্ৰথমতে পোলাওৰ কামটোকে আৰম্ভ কৰিছোঁ। মাংসও বনাইছিলোঁ। মাংসৰ বাবে এয়া মই আগতীয়াকৈ মছলাখিনি ভাজি লৈছোঁ আৰু পিঁয়াজৰ পেষ্ট, আদা নহৰু পেষ্টখিনি, যিহেতু মাংসখিনি সৰহীয়া আছিলে, একেলগতে ভাজি দিলে বেয়া হয়। এয়া দেউতা বিচনাতে বহি আছে ব্লেংকেট লৈ। এয়া খুৰীহঁত মাহঁতে পিছফালে জুই ফুৱাই আছে। এয়া কাজু বফি অনা হৈছিলে চাহৰ লগত দিবৰ বাবে। এয়া পোলাওখিনি হৈ গ'ল। এইখিনি মাংসখিনি দেখুৱাইছোঁ। মাংসখিনি ময়ে বনাইছিলোঁ বাৰু গোটেইখিনি আইটেম। এইখিনি মাছৰ জোল বনাইছিলোঁ, বিলাহী জাতিলাও এনেকৈ চব একেলগে কৰি। এয়া কেক কাটিবৰ সময়ত সপোন আৰু ভতিজাজনীও সপোন দুইটা কেক দেখিলে একদম ক'ব নোৱাৰা হৈ যায়। সিহঁতিহে একদম কাটি মেলি আগতীয়াকৈ মুখে চুখে সানি মেলি পূৰা ফূৰ্তি কৰিছে, হাঁহিছে, একদম পূৰা ভাল পাইছে। কেক দেখিলে পূৰা ফূৰ্তি পায়। ইয়াত পৰিয়ালৰ সকলোখিনি মানুহ আছে দেই, খুৰা খুৰীহঁত আছে, ভাগিনহঁত, জোঁৱাই আৰু ওচৰ চুবুৰীয়া। ইয়াত খাবৰ সময়ত অলপকৈ সকলোবিলাক দেখুৱাইছোঁ আৰু সকলোবোৰ ভিডিঅ' কৰা নহ'ল। এয়া খানা পিনা হৈ গ'ল, একেবাৰে ৰাতি সকলো যাবলৈ ওলাইছে আৰু। এয়া বাহঁত, ডাঙৰ বা মোৰ মানুহজনৰ বায়েক হয়। আজি দেউতাৰ বাৰ্থডে ভিডিঅ'টোকে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে জনাবচোন। এয়া মই কেক খুৱাই দিছিলোঁ দেউতাক কেক কটাৰ সময়ত। ভিডিঅ' চাই যদি আপোনালোকে ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।